যাব ওলাইছোঁ এটা বিশেষ স্থানলৈ, য'ত আমি দুজনীয়ে পঢ়ি আহিছোঁ আৰু দুজনী বৰ্তমান তাৰে প্ৰাক্তন ছাত্ৰী। তাতে কিবা এটা নিৰ্দিষ্ট অনুষ্ঠানলৈ আমাক মাতিছে তাতে, গতিকে আমি তালৈকে যাম এতিয়া দুইজনী। বলকচোন যাওঁ। এয়া আমি আহি পালোঁ মঙলদৈ বাণিজ্য মহাবিদ্যালয়, আমাৰ কলেজ। আদৰণি প্ৰক্ৰিয়া দেখি সঁচাকৈ আচৰিত হৈ গৈছোঁ। ভাবাই নাছিলোঁ এনেকুৱা এটা উষ্ম আদৰণি কৰিব বুলি আমাক। মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়াও আমাৰ কলেজৰে প্ৰাক্তন ছাত্ৰ। লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি অলপ বেলেগ ধৰণৰ মই এটা হেঁচা দি তেওঁ নামভৰ্তিৰ মাচুলটো পূৰ্ণ কৰিব বিচাৰিছোঁ। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পাছতো আমি শ্ৰদ্ধাৰ ছাৰক আমি ল'বলৈ অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে তেখেতে আমাক যিহেতু কমাৰ্চ কলেজ, চ' তেখেতে আমাক উইথ ইণ্টাৰেষ্ট দিছে 500 আৰু তেখেতৰ বাবে আমি এজনে আশ্ৰমভাই বজাই দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াত আমাৰ এটা কমিটি হ'ব, যিটো কমিটিত আপুনি মই ব্যক্তিগতভাৱে ডনেশ্যন এটা দিম বুলি ভাবিছোঁ। কোনোবাই যদি ডাঙৰ চাকৰি কৰিছোঁ 50,000 দিব, কোনোবাই ৰাজনীতিৰ লগত জড়িত কৰিম বুলি ভাবিছোঁ। আমি যিটো ৰোড মেপ আমাৰ এটা থাকিব, আমি কলেজখন এনেকুৱাকৈ সজাম। তো ব্যক্তিগত টকা সাহায্য আমি এখন কলেজ আমি ইয়াত যেনেকৈ বিচাৰোঁ তেনেকৈ কৰিব নোৱাৰিম। আমাক সদায় ৰাজনৈতিক এটা কোনোবা এটা দলৰ হওক, ৰাজনৈতিক কোনোবা এজন নেতাৰ হওক, এটা অৰিহণা যথেষ্ট পৰিমাণে থাকিব লাগিব। আজি বহুত মাৰিছোঁ। ধন্যবাদ। জয় অসম। ये दोस्तों I really wanna miss my day, I wanna miss my college days. First of all, I like to thank, because this is the one আপোনালোকে সঁচাকৈ বেয়া পোৱা নাই, কিন্তু আপোনালোকৰ এইটো কথা বলোৱা নাই মোৰ। আমি আমাৰ লগৰখিনিৰ লগত এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিছোঁ। বহুত ভাল লাগিছে, সঁচাই ভাল লাগিছে। এয়া ছাৰহঁতৰ লগত ফটো উঠিছোঁ। ছাত্ৰ ছাত্ৰীসকলক সন্মানীয় শ্ৰদ্ধা আৰু মৰমৰ এইকাৰণে গৈছোঁ, মই যিসকলক পাইছোঁ তেওঁলোকক মই মৰমৰ গুৰুমণ্ডলী, তেওঁলোকে আজি ৰাতিপুৱাৰ পৰা কাম কাজ চম্ভালি আমাৰ আজি এই আমাৰ ফালৰ পৰা তেখেতসকললৈ গুৰুমণ্ডলীক ধন্যবাদ। 1982 চনৰ পৰা এলুমনি মিটটোত কলেজৰ বিভিন্ন ধৰণৰ উন্নয়নৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। আজি আৰম্ভণিৰ মিটিং হয়, মাজে মাজে এনেকৈ হৈ থাকিব। হৈ গ'ল আজি অনুষ্ঠানটো একদম ধুনীয়াকৈ পাৰ হৈ গ'ল। সঁচাই ভবাই নাছিলোঁ ইমান আয়োজন কৰিব, ইমানখিনি ধুনীয়াকৈ আমাক সন্মান দিব বুলি ভবাই নাছিলোঁ। এইবোৰ গামোচা চামোচা দি দিছে, বহুত ভাল লাগিছে। নহাখিনিক কৈছোঁ বহুত মিছ কৰিছে আজি। হ'লেও ভৱিষ্যতেও এনেকুৱা মিটিং হৈ থাকিব, সকলো যেন আহে। আমাৰ কলেজ মঙলদৈ কমাৰ্চ কলেজ ধুনীয়া লাগিছে। এতিয়া ছাৰহঁতৰ লগত ফটো চটো উঠিলোঁ, এতিয়া যাম আৰু আমি। চাওকচোন ইমান ধুনীয়াকৈ লগাই দিছে লোগো, কমাৰ্চ কলেজৰ লোগো। একদম বহুত মজা লাগি গৈছে, ভাল লাগিছে বহুত। এটা ফ্ৰেণ্ড লগ পাইছে, কনফিউজ হৈ গৈছে তাই, কোনটো বেটছৰ আছিল ইহঁত, কোনটো বেটছৰ, ফুল লাগি গৈছে।
মই যাওঁ দে চিলিণ্ডাৰটো লৈ আহোঁ চিলিণ্ডাৰ লৈ আহোঁ দাদা এখন ল'ব হ'লেও মানে চেক কৰি দিলে অলপমান সন্দেহটো অকণমান আগুৱাই দিয়কচোন দাদা ইফালে ইউটিউব চেনেল আছে আমাৰ গোস্বামীজ লাইফষ্টাইল বুলি আছে হয় চাব একো নহয় লোকেল মানুহ আৰু মাইনাটো আনি পালোঁ অলপ গাটো ধুই দিলোঁ ক'ৰ পৰা বাগিৰি বাগিৰি আহি পাইছে ঘৰৰ ভিতৰত সোমোৱাৰ আগতে সেনেকৈ অলপমান গাটো ধুনীয়াকৈ ধুই দিব লাগে কি লেতেৰা লাগি থাকে নহয় পাকঘৰৰ ভিতৰত সোমাব নোৱাৰি এনেকৈ লাগি গ'লে একেবাৰে ধুনীয়া ধুনীয়া পুৰা ধুনীয়া কালি ভিডিঅ'টো তেনেকৈ থাকিলে আজি পিছদিনা হয় বুধবাৰ চিলিণ্ডাৰ আনিলোঁ ৰাতিপুৱা দেখিছে তাৰপিছত এতিয়া যাওঁ বজাৰলৈ আমাৰ ইয়াতে বুধবাৰ আৰু শনিবাৰে বজাৰ হয় বজাৰলৈ যাওঁ পাচলি বজাৰলৈ তাৰপিছত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আমাক মৰম দিবচোন অকণমানকৈ চাব আৰু কিবা ভুল হ'লে জনাব বাকী বহুত বহুত ধন্যবাদ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মতামত হ'ব কমেণ্টত জনাব ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে আমাৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনটো পাই যাব ধন্যবাদ